পইচা জমা কৰিব কাৰণে লৈছোঁ ৰাস চাব যাই বহুত ভাল লাগিলে। আমি শাহু বোৱাৰীয়ে সকলো মিলি ৰাস চাবলৈ গৈছিলোঁ আৰু কাষত যিহেতু মিউজিক চলি আছিলে মই অডিঅ' ৰেকৰ্ডিং কৰিয়ে লগাই দিছোঁ ভিডিঅ'টো। প্লিজ লাষ্টলৈ চাই থাকিব সকলোৱে। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তৃষ্ণা আমি ব্লগছলৈ। আজি বহুত দিনৰ মূৰত এটা ব্লগ ভিডিঅ' লৈ আহিছোঁ। যিহেতু ৰাস চলি আছে সেইবুলি ৰাস চাম বুলি একদম ৰেডি হৈ লৈছোঁ। শাহু বোৱাৰী মিলি ৰাস চাব যাম বুলি ভাবিছোঁ। ভিডিঅ'টো প্লিজ লাষ্টলৈ চাই থাকিব। এয়া এতিয়া ওলাইছোঁ ঘৰৰ পৰা আন্ধাৰে আন্ধাৰে একদম ৰাস চাম বুলি আমি সকলোৱে মিলিম। এয়া এতিয়া ৰাস মণ্ডল আহি পালোঁ আমি। আহিয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। ৰাস্তাত ভিডিঅ'টো বনোৱা নহ'ল আৰু এয়া আহিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বেছি কথা কৈ নাথাকোঁ দিয়ক, আপোনালোকে প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যিহেতু ইমান মানুহৰ ভিৰ, কিনো কৈ থাকিম, এনেও আপোনালোকে শুনাই নাপাব। সেই বুলি ভাবিছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব। মাজে মাজে বাৰু কৈ যাই থাকিম মই। গোটেই এইবিলাক 200 তুমি কি মোবাইল লৈছে দেখাই দিয়া। মোবাইল লৈছে। বহুত হেলিছিলোঁ এইটো লগাই দিছে ন, এইটো শিৱলিংটো। বাপৰে ইমান মানুহৰ ভিৰ হৈছে নহয়, কিবাকে মানে হেঁচি ঠেলি সোমাইছোঁ আৰু। এইটো মই ঘৰে লওঁ দিয়া তই মোবাইল লৈ যাবা, তই ঘৰে ল'ম নে? যিহেতু মিউজিক চলি আছিলে মই অডিঅ' ৰেকৰ্ডিংটো লগাই দিছিলোঁ। প্ৰথমতে জগন্নাথ, কৃষ্ণ গোসাঁই, গণেশ এনেকৈ আৰু মূৰ্তিবিলাক আছিলে। আপোনালোকক দেখাই যাই থাকিম। প্লিজ ভিডিঅ'টো চাই কিনে কেনে পায় কমেণ্ট কৰি নিশ্চয় যিখিনি পাৰোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু মানুহৰ ভিৰত বাবুও আছে, সেইবুলি যিখিনি পাৰিছোঁ ক্লিপ ল'বলৈ সৰু সৰু ক্লিপ এটা লৈ মই ভিডিঅ'টো বনাই দিছোঁ। বিয়া হোৱাৰ পৰা মই প্ৰথম ৰাস পাইছোঁ, মানে বাহিৰতে আছিলোঁ যিহেতু। এয়া মোৰ প্ৰথম ৰাস হয় বিয়া হোৱাৰ পিছত। আহি বহুত বেছি ভাল লাগিছে, কাৰণ 3 বছৰ চাবলৈ পোৱা নাছিলোঁ ন। তেনেকৈ অলপ চাই মেলি ঘূৰি ফুৰি আহিছিলোঁ আৰু। আমাৰ টুকু চানাটোক চব লাগে, যি দেখা পাইছে তাকেই লাগে। সেয়াই আয়েকৰ লগত কিবা কৈ আছে কি লাগে তাক। এই দুটা পুৰা গুলপীয়া হৈ আছে। ঘূৰি পাকি আহিয়ে দেখিলে গাড়ী, সেয়ে হাকাৰ লাগিছে গাড়ীত বহে, সেই বোলে বহাই দিলোঁ দুয়োকে অলপ। গানবোৰ লগাই থোৱাৰ বাবে বহুত দিগদাৰ হৈছে, সেই বুলি অডিঅ' ৰেকৰ্ডিং কৰিব লগা হৈছে। এয়া শাহুমা আৰু জা দুজনী। এয়া চকৰিবোৰত উঠিবলৈ বহুত মন আছিলে, কিন্তু মই বাবুত ধৰি উঠা নহ'ল। মানে সিও হাকাৰ কৰি আছে, সিও বোলে উঠে, ভয় লাগে নহয় সৰু ছোৱালী, সেই বুলি আমিও নুঠিলোঁ। এনেকৈ ঘূৰি পাকি কাপোৰ কানি লৈ অকণমান ফুৰি গুচি আহিছোঁ। ইয়াতে পিষ্টল ওলাই আহিছিলে বেলুন ক্লিপ এটা লৈছিলোঁ আৰু লটাৰী টিকট বহুত চলি আছিলে। এনেকৈ চালোঁ অলপমান। আৰু দেখিছেনে ইমান সৰু বাচন, ইমান মৰম লাগে ন। সৰু বস্তুবিলাক মই বহুত বেছি ভাল পাওঁ।
কাছ এইটো एकदम फ्रेश माल गरम गरम देरी हो एकदम চাওমিন অলপ অলপ খাই বাহিৰত ওলাই আহিলোঁ এতিয়া আৰু ঘৰ যাবলৈ আহিছিলোঁ এতিয়া ঘৰ আহি কাপোৰ কানি চেঞ্জ কৰিছোঁ ৰাক্সাই আহিলোঁ চাই ভালেই লাগিছিলে আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰোঁ তেতিয়াহ'লে আহিছোঁ বাই বাই এণ্ড গুড নাইট